নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগত কৰিলোঁ। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ আখৈ লাড়ু। আখৈ লাড়ু কেনেদৰে বনাব পাৰি এয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া দেখিবলৈ পাইছে গুড় মিঠৈ। এতিয়া কেৰাহীত দি ল'লোঁ, পানী পৰিমাণ মতে দি ল'লোঁ আৰু এইখিনি আমি ভাজি থাকিম। ভালদৰে ভাজি ল'ম আৰু জ্বলাই নিদিব। যদি গুড়খিনি জ্বলি যায় তেনেহ'লে লাড়ু খাবলৈ তিতা লাগিব। আৰু এই চাক এনেকৈ লৰাই থাকিব। এনেকুৱা লৰোৱা হ'লে ধুনীয়াকৈ এনেকৈ ভাজি থাকিব। গুড় মিঠৈখিনি ভাজা পাছত এয়া দেখিলে আমাৰ এইখিনি প্ৰায় ভাজা হৈ আহিছে। এতিয়া আমি ধুনীয়াকৈ এইখিনি ভাজা হৈ গ'লে এয়া এতিয়া চাই ল'ম। এনেকৈ যদি ডাঠ হৈ আহিছে তেনেহ'লে আমি এতিয়া ইয়াত দি দিম আখৈখিনি দি ধুনীয়াকৈ ইয়াত দেখিবলৈ পাইছে আখৈখিনি দি লৈছোঁ। ধুনীয়াকৈ আখৈখিনি দি এনেকৈ লৰাই ল'ম ধুনীয়াকৈ, যাতে আখৈখিনি গোটেইখিনি গুড় মিঠৈখিনি গোটেইখিনি লাগি যায়। এয়া দেখিবলৈ পাইছে দি ল'লোঁ। এতিয়া দিয়াৰ পাছত ধুনীয়াকৈ দেখিবলৈ পাইছে হৈ গ'ল। এতিয়া ধুনীয়াকৈ লাড়ু বনালে এনেকৈ ধুনীয়াকৈ মিলাই ল'ব, নহ'লে বেয়া হ'ব, ভাল নহ'ব। এয়া দেখিছে ধুনীয়াকৈ মিলাই ল'লোঁ। এয়া দেখিবলৈ পাইছে। এতিয়া আমি এয়া লাড়ু বনালোঁ। এয়া লাড়ু ৰেডি। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।